নমস্কাৰ অনলাইন একাডেমি অসমলৈ সকলোকে স্বাগতম জনাইছো প্ৰিয় বন্ধুসকল আজি আমি এটা শিক্ষামূলক ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰো ভিডিওটো আপোনালোকৰ সকলোৰে ভাল লাগিব প্ৰিয় বন্ধুসকল আজিৰ ভিডিওটোৰ জৰিয়তে আমি যিজন মহান ব্যক্তিৰ বিষয়ে আলোচনা কৰিম যাৰ বিষয়ে এটি সৰু ভিডিওৰ জৰিয়তে প্ৰকাশ কৰি বা কৈ শেষ কৰিবলগীয়া বিষয়টো ভুৰুকাত হাতী ভৰুৱাৰ দৰে এটা কথা হ'ব সেই মহান মনীষীজনী হৈছে আমাৰ সকলোৰে চিৰনমস্য আমাৰ সকলোৰে পৰিচিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰিয় বন্ধুসকল আজি আমি শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰিম 5 সেপ্টেম্বৰ ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় দিন কিন্তু 5 সেপ্টেম্বৰ দিনটোক সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয় এই দিনটোতে ভাৰতৰ সমস্ত শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয় কোৱা হয় এগৰাকী মাতৃয়ে সন্তান জন্ম দিয়ে কিন্তু এটা শতিকাত এজন শিক্ষকে জীৱন দান কৰে কিয়নো শিক্ষা অবিহনে জীৱন মৃতপ্ৰায় এজন শিক্ষকক মমবাতিৰ লগত তুলনা কৰা হয় কোৱা হয় a great teacher like a candle it consumes itself to light the way for others এডাল মমবাতিয়ে নিজে ফুৰি শেষ হৈ যিদৰে অন্যৰ পথ আলোকিত কৰে ঠিক সেইদৰে এজন শিক্ষকে সমস্ত জীৱন দান কৰি আন বহুজনৰ পথ আলোকিত কৰে শিক্ষক হ'ল আমাৰ সমাজৰ মেৰুদণ্ড স্বৰূপ কিয়নো এখন সমাজ শিক্ষকসকলেহে সুশৃংখলিতভাৱে পৰিচালিত কৰিব পাৰে শিক্ষকে সমাজৰ প্ৰতিটো সন্তানক সঠিক পথলৈ আগুৱাই নি পৃথিৱীৰ বুকুত মানুহ হিচাপে বা সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয় সেয়ে মহান শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত ভাৰতবৰ্ষৰ সমগ্ৰ শিক্ষক জাতিৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰি শিক্ষক দিৱস হিচাপে পালন কৰা হয় বন্ধুসকল এতিয়া আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু কথা আলোচনা কৰিম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল একাধাৰে শিক্ষাবিদ দাৰ্শনিক আৰু সুদক্ষ ৰাজনীতিবিদ বিশ্ব দাৰ্শনিক ৰূপে খ্যাত এইজনা মহান পুৰুষৰ জন্ম হৈছিল 1888 চনৰ 5 সেপ্টেম্বৰ তাৰিখে জন্মস্থান আছিল চেন্নাইৰ পৰা 40 কিলোমিটাৰ দূৰৰ তিৰুতানি নামৰ এখন সৰু চহৰত এক দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্ম হৈছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাকৰ নাম আছিল সীতাম্মা এজন জমিদাৰৰ ঘৰত তেওঁৰ দেউতাক বীৰস্বামীয়ে ৰাজহ বিষয়া হিচাপে কাম কৰিছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অতিশয় চিন্তাশীল নৈতিকতা প্ৰৱণ আৰু শিক্ষাৰ প্ৰতি প্ৰবল আগ্ৰহী আছিল বন্ধুসকল আহক এতিয়া আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ শিক্ষা জীৱনৰ বিষয়ে কিছু আলোকপাত কৰোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ 8 বছৰ বয়স হোৱালৈকে তেওঁ পিতৃ-মাতৃৰ তত্ত্বাৱধানত থাকি শিক্ষা গ্ৰহণ কৰে ইয়াৰ পিছত 1996 চনত ৰাধাকৃষ্ণনক তিৰুপতিৰ ওচৰৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয় বীৰস্বামী নিজে এজন গুড়া ব্ৰাহ্মণ হ'লেও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণনৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক
খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 1896 চনৰ পৰা 1900 চনলৈকে এই শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰাৰ পাছত ৰাধাকৃষ্ণনে 1900 চনৰ পৰা 1904 চনলৈ ভেলুৰ কলেজ আৰু 1904 চনৰ পৰা 1908 চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। 1952 চনৰ পৰা 1956 চনলৈ আৰু পুনৰ 1957 চনৰ পৰা 1962 চনলৈকে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থকাৰ পাছত 1962 চনত ৰাধাকৃষ্ণন ভাৰতৰ ৰাষ্ট্ৰপতি হয়। বন্ধুসকল, এতিয়া আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কৰ্মজীৱনৰ ক্ষেত্ৰখনলৈ আগুৱাই যাওঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৰ্মজীৱনৰ পাতনি মেলিছিল এগৰাকী অধ্যাপক হিচাপে। 1909 চনৰ এপ্ৰিল মাহত মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত অধ্যাপনা কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ জ্যোতি বিলাবলৈ আৰম্ভ কৰে। 1818 চনত মহীশূৰ বিশ্ববিদ্যালয়ে তেখেতক দৰ্শন বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি দিয়ে। 3 বছৰ মহীশূৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত কলিকতা বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে মেণ্টেল এণ্ড মৰেল ছায়েন্স বিষয়ত তেওঁ যোগদান কৰে। এই সময়ছোৱাতে তেখেতৰ বিভিন্ন বিষয়ক কেইবাটাও প্ৰবন্ধ প্ৰকাশ হৈ ওলায়। 1929 চনত অধ্যাপনাৰ বাবে মানচেষ্টাৰ কলেজৰ পৰা নতুনকৈ তেওঁ আমন্ত্ৰণ পাইছিল। ইয়াত অধ্যাপনা কৰি থকাৰ কালছোৱাতে তেখেতে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ সুযোগ পায়। 1931 চনৰ পৰা 1936 চনলৈকে ডক্টৰ ৰাধাকৃষ্ণনে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। 1939 চনৰ পৰা ভাৰত স্বাধীন হোৱাৰ কাললৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেওঁ শিক্ষাৰ পোহৰ বিলায়। প্ৰিয় বন্ধুসকল, এতিয়া আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁৰ কৰ্মৰাজিৰ বাবে বিভিন্ন উপাধি বা যিবিলাক পুৰস্কাৰৰ দ্বাৰা সন্মানিত হৈছিল সেই সম্পৰ্কে আলোচনা কৰিম। 1931 চনত তেওঁ নাইট উপাধি লাভ কৰিছিল। 1933 চনৰ পৰা 1937 চনলৈকে একেৰাহে তেওঁ 5 বাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত হয়। 1954 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰে। 1962 চনত তেওঁ সমগ্ৰ বিশ্বতে বিশ্ব দাৰ্শনিক হিচাপে খ্যাতি লাভ কৰিছিল। ডক্টৰ ৰাধাকৃষ্ণন যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল তেতিয়া 5 ছেপ্টেম্বৰৰ দিনা তেওঁৰ জন্মদিন পালনৰ বাবে এগৰাকী ছাত্ৰই তেওঁৰ পৰা অনুমতি বিচাৰিছিল। তেতিয়া এই সিদ্ধ পুৰুষ মহান গুণৰ অধিকাৰীগৰাকীয়ে কৈছিল, মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয়, কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই অধিক আনন্দিত হ'ম। লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰে আৰু কয়, টিচাৰ্ছ শুড বি দ্য বেষ্ট মাইণ্ডছ ইন দ্য কাণ্ট্ৰি। তাৰপিছত 1962 চনৰ পৰা প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাষ্ট্ৰপতি হোৱাৰ পাছতো তেওঁ শিক্ষকতাতে অধিক গুৰুত্ব দিছিল। ডক্টৰ ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ যি পৰম্পৰা আমাৰ মাজত চলি আহিছে তাৰ জৰিয়তে আমি শৈক্ষিক দিশত অনেকখিনি উৎকৰ্ষ সাধন কৰিব পাৰোঁ। সেয়ে শিক্ষক দিৱসৰ প্ৰাসংগিকতা সদায়েই থাকিব। প্ৰিয় বন্ধু, এতিয়া আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দৰ্শন বিষয়ৰ ৰচনাসমূহৰ কিছু উল্লেখ কৰিম।
The Ethics of the Vedanta and its Material, Presapholyton, 1908. The Philosophy of Rabindranath Tagore, 1918. The Reign of Religion in Contemporary Philosophy, 1920. Indian Philosophy, 1923 to 1927. The Hindu View of Life, 1926 ইত্যাদি। ইয়াৰ বাহিৰেও তেওঁৰ আৰু বহুতো দৰ্শনমূলক ৰচনা প্ৰকাশিত হৈছিল, যিবোৰৰ সকলোখিনি এই ভিডিঅ'টিত উল্লেখ কৰা সম্ভৱ নহয়। বন্ধুসকল, এতিয়া আমি আজিৰ ভিডিঅ'টিৰ উপসংহাৰৰ ফালে আগবাঢ়ি যাওঁ। ডক্টৰ ৰাধাকৃষ্ণন উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি আস্থাশীল আছিল। ৰাধাকৃষ্ণন এজন প্ৰকৃত ব্ৰহ্মচাৰী, এজন প্ৰকৃত ব্ৰহ্মবাদী আৰু এজন প্ৰকৃত ব্ৰহ্মজ্ঞানী লোক আছিল। 1975 চনৰ 17 এপ্ৰিলৰ দিনা এইজনা মহান মনীষীয়ে জীৱনৰ সাধনা সমাপ্ত কৰি এই পৃথিৱীৰ পৰা মেলানি মাগে। যিজনা মহান পুৰুষৰ পাণ্ডিত্য, যিজনা মহান পুৰুষৰ অপৰিসীম কৰ্মৰাজিৰ বিষয়ে আমি শেষ কৰিব নোৱাৰো, সেইজনা মহান পুৰুষ আমাৰ মাজত সদায় জীয়াই আছে আৰু সদায় জীয়াই থাকিব। বন্ধুসকল, আমি আজিৰ ভিডিঅ'টিৰ প্ৰাৰম্ভণিতে কৈ আহিছো, যিজনা মহান পুৰুষৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰো, যিজন মহান ব্যক্তিৰ পাণ্ডিত্যৰ বিষয়ে আমি প্ৰকাশ কৰি শেষ কৰিব নোৱাৰো, সেইজনা মহান পুৰুষৰ জীৱন বৃত্তান্ত এই সৰু ভিডিঅ'টিত প্ৰকাশ কৰাৰ আমাৰ ধৃষ্টতা মাথোন। তথাপিও আমি আশা ৰাখিছো আজিৰ ভিডিঅ'টিৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকলৰ লগতে আমাৰ সহকৰ্মীসকল কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। ধন্যবাদ।